हेलो फ्रेंड्स मैं हिमाद्री आपनालोक सकलोके पुनर स्वागतम जनाई आरम्भ करिब ओलाइछु मोर আজি ভিডিওটো কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি মই এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছো ৰেচিপিটো হৈছে ভাপত দিয়া মাছ বহুতে বহুত ধৰণে বনাই খাইছে সাগে সবৰে বনোৱা প্ৰসেসটো বেলেগ ধৰণৰ হয় কিন্তু মইনো আজি কেনেকৈ বনাও তাকে কিছু দৃশ্যাংশ আপোনালোকৰ লগত শেয়াৰ কৰো আহকচোন তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো ভাপত দিয়া মাছ এয়া যোগাৰ কৰিব লৈছো মই সিলভাৰ মাছ লৈছো 4 পিস আপোনালোকে বেলেগ মাছও ল'ব পাৰে বেছিকে টেস্টি হয় ইলিশ মাছৰ হতি বনালে বিৰাট টেস্টি হয় কিন্তু উপায় নাই ইলিশ মাছ নাই মই মাছে লৈছো তাত লাগিব আমাৰ সৰিয়হ বগা সৰিয়হ লৈছো আৰু জলকীয়া লৈছো নহৰু আদা আৰু ডাঙৰ সাইজৰ দুটা পিয়াজ লৈছো পিয়াজ কিটা কাটি লও মই এটা পিয়াজ পিয়াজটো এনেকে দীঘল দীঘলকে কাটি লব লাগিব পিয়াজটো মই কাটি লও আৰু সৰিয়হ আদা নহৰু পেষ্টটো মই ৰেডি কৰি লও দিছো এতিয়া গৰম হৈছে কেৰাহীখন এতিয়া তেল দিম এতে তেলটো অলপ বেছি কৰি দিব লাগে এতিয়া কাটি লোৱা পিয়াজখিনি এতে ভাজিম পিয়াজখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি লম আমি পিয়াজটো এনেদৰে ভাজি ল'ব লাগিব মই পিয়াজখিনি লগতে দুটা জলকীয়া দি দিছো ফালি পেলাই অকল পিয়াজটো এনেকৈ ভাজি ল'ব লাগিব ইয়াতে আৰু বেলেগ একো মছলাৰ প্ৰয়োজন নাই একো মছলা দিবলে নালাগে ইয়াতে এই আমাৰ পিয়াজ ভজা হৈ গ'ল গেছটো অফ কৰি দিলো এতিয়া পিয়াজখিনি আমি ঠাণ্ডা হ'বলৈ ৰাখি দিম অলপমান পিয়াজখিনি ঠাণ্ডা হয় মানে আমি মাছত আদা নহৰু সৰিয়হৰ পেষ্টটো সানি লম এয়া মাছ আমি আদা নহৰু সৰিয়হ পেষ্ট এনেকৈ সানি ললো সানি পেলাই এতে সোৱাদ অনুসৰি নিমখ দি দিছো সানোতে তাৰ পিছত এতিয়া পিয়াজখিনি ঠাণ্ডা হৈছে ঠাণ্ডা হোৱাৰ লগে লগে আমি আৰু ইয়াত পিয়াজখিনি ঢালি দিম পিয়াজখিনি এনেকৈ আমি দি দিলো মাছত দি পেলাই এতিয়া এই সাইডে সাইডে পিয়াজখিনি ধুনীয়াকৈ মিলাই দিছো দি পেলাই এতিয়া আৰু আমি প্ৰেছাৰ কুকাৰত অলপমান পানী দি পেলাই কুকাৰটোত টিফিন বাটিটো ভৰাই দিম কুকাৰত আমি টিফিন বাটিটো ভৰাই দিলো তাৰ পিছত আমি 6-7টা চিটি মৰালৈকে কুকাৰটো ৰাখিব লাগিব মাছ ৰেডি হৈ গ'ল খাব পৰা হৈ গ'ল এই সব একদম উলিওৱাৰ লগে লগে ইমান ধুনীয়া এটা সেন্ট আহিছে একদম সেন্টটোতে খাও খাও লাগি গৈছে আমাৰ মাছ ৰেডি হৈ গ'ল তো আজিলৈ ইমানে আছিল সাধাৰণভাৱে আপোনালোকৰ লগত মোৰ ৰেচিপিটো শেয়াৰ কৰিলো হয়তো ভালদৰে বুজাব পৰা নাই তথাপিও চেষ্টা কৰি আছো যেহেতুকে নতুন টাইমটো লাগিবই অলপমান যিকি নহওক ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব যদি এনে ধৰণে বনাই খোৱা নাই তো এবাৰ বনাই খাব বিৰাটে টেস্টি হৈছে আশা কৰো ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাইছে তো প্লিজ এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো আকৌ লগ পাম অন্য এটা ভিডিওৰ সৈতে ধন্যবাদ